গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। ৰাতিপুৱাৰ কামখিনি লৰালৰিকৈ কৰি ধুনুক স্কুলত নিবৰ কাৰণে ৰেডি কৰি দি আছোঁ। যিহেতু আজি ফাৰ্ষ্ট স্কুল লৈ যাম, ৰাতিপুৱা তাক গা পা ধুৱাই মূৰ ফনিয়াই দি দিলোঁ। সি আকৌ নিজে মূৰ ফনিয়াব ধৰিছে, চাওকচোন। তাৰপিছত ভাত কেইটামান খোৱালোঁ ধুনীয়াকৈ। মই কাপোৰ এযোৰ উলিয়াই ধুনীয়াকৈ পিন্ধি ল'লোঁ। এইখিনি সময়ত যে কিমান লৰালৰি হয় চাওকচোন। ধুনীয়াকৈ ওলাই মেলি মূৰ চূৰ ফনিয়াই ল'লোঁ। লৈ কিনে আমি এতিয়া ওলালোঁ ঘৰৰ পৰা। ইয়াতে আকৌ বৰদেউতাক আৰু আইতাহঁতক লগ পাই বাই বাই টাটা দি আছে। বৰ ফূৰ্তি পাইছে একদম ইউনিফৰ্মযোৰ পিন্ধি কিনে সিহঁতে। আৰু আহি স্কুল পায়ে গ'লোঁ। স্কুলৰ ফিল্ডতে এখন LP স্কুলো আছে। আৰু যিহেতু আজি বাবুহঁতৰ নতুন চকী টেবুলো আহিছে, সিহঁতে বাইদেউহঁতৰ লগত বহি বৰ ফূৰ্তি পাইছে। ইমান যে ফূৰ্তি পাইছে। আৰু আহি কিনে ইমান গৰম পালোঁ। মাজা আছিলে, মাজা খালোঁ, বাবুকো দিলোঁ ধুনীয়াকৈ। তাৰপিছত ভাত পানী বনাই এয়া খাব লৈছোঁ। এয়া মাছ আলু জিকা ধুনীয়াকৈ বনালোঁ, ভেন্দি ভাজিলোঁ, ধুনীয়াকৈ এতিয়া খাব লৈছোঁ মজাকৈ। গতিকে আজিৰ মিনি ব্লগটি চাই কেনে পালে নিশ্চয় এটা কমেণ্ট কৰি জনাব।